মোৰ পেট বেয়া আছিলে মই হাগিবলৈ গৈছিলোঁ গৈছিলোঁ হুইচেল মাৰিলে নমাই থবলৈ আপোনাক কৈ গৈছিলোঁ মই যেতিয়া লেট্ৰিনত আছিলোঁ পাকঘৰত কোন আছিল মই আছিলোঁ আপুনি আছিল কোন আছিল হৰি হায় জিলালে 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 সীমান্ত শেখৰু গল গল বিজেপিলে গান গাই হুৰিয়া ঐ ফটা মুক্তাৰ বেচেৰা ঐ যি হকে নুতি হেওকে কৈ পায় ঐ আমাৰ এগৰাকী আকৌ কি হ'ল ৰাতিপুৱা হিংসাখনত বহি বিজেপি পুৰাণ পঢ়ি আছে যে দেহি মোৰ প্ৰাণেশ্বৰীজনী পেডেল মাৰি 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 বাবু কংগ্ৰেছলৈ গ'ল লেট্ৰিনত বহি 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 তোমাৰ আধা বয়স গ'ল কি হ'লেও এই মতাটো নহয় ৰাতিপুৱাই মানে মোক ঠাট্টা কৰিবলৈ নেৰে তেখেতে লেট্ৰিনতো শান্তি নাই সুখেৰে হাগিবলৈও নেপাওঁ হৈৰা পেট বেয়া নি তোমাৰ বিজেপি পুৰাণখন পাছতো মেলি পঢ়ি থাকিবা দিয়া মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে নহয় বেগেতে ওলাই আহা গৈছো নিজে ভাতকেইটা ভাই খাব নোৱাৰে আহোঁতেই কৈ থৈ আহিলো যে গেছত দাইলখিনি পাতি থৈ আহিছো হুইচেলটো মৰাৰ পিছত অফ কৰি দিব নাই ৰৈ আছে মোলে সেইখিনি দাইল কি হ'ল আৰু হৰি জক দাইলখিনি নমাই দিয়কগে মই গৈ আছো শুনিছো ৰাখি খালি কুকাৰ গেছে চঢ়া দিয়া মৰিলো হৰা কুকাৰটো ক'ত গ'ল ইয়াতে পাতি থৈ আছিলো ক'ত নমাই থলেগে চোৱাচোন ভালকে তাতে থৈ দিছিলো চোন হৌৰা ক'ত নাই যে দেখা নাই পোৱা আছে চাগে চোৱাচোন মোৰ পেট বেয়া আছিলে মই হাগিবলৈ গৈছিলোঁ হুইচেল মাৰিলে নমাই থবলৈ আপোনাক কৈ গৈছিলোঁ মই যেতিয়া লেট্ৰিনত আছিলোঁ পাকঘৰত কোন আছিল মই আছিলোঁ আপুনি আছিল কোন আছিল হৰি ৰবাহে কি গীতখনো জুৰি আছা লেট্ৰিনত থাকোতে সেই ৰাজনীতি পুৰাণ মেলিবা আৰু এতিয়া আহি পিনে এইবোৰ গীত গাই আছেহি ক'ৰ পৰা শুনাহে এইবোৰ গীত আৰু তুমি যে মোক যে কৈছিলা যে তুমি কুকাৰটো পাতি থৈ গৈছা বুলি মোক কেতিয়া যাওঁতে কৈ থৈ গ'লা হুইচেলটো মাৰিলে নমাই থবলৈ মোকতো তুমি নাই কোৱা আৰু তুমি লেট্ৰিনত থাকোতে যেতিয়া চিঞৰি পিনে অফ কৰিবলৈ ক'লা তেতিয়াহে মই আহি চাইছোহি নাই কিন্তু দেই দাইলখিনি আকৌ শুকাই থাকিলে কৰকৰীয়া দিলে বেচিনত পেলাই দিলো কি কৰিবা ধোঁৱা বলি আছিলে গৰমে গৰমে একদম দি দিলো ঠাণ্ডা কৰি দিলো আলু তুমিহে মানে মোৰ ৰাচি বেনজনী হয় নেকি মই আকৌ ককিলা দেই একেবাৰে হিলাই দিম চিনি পোৱা নাই তুমি শেষ কৰিলা আৰু এতিয়া কি কৰিবা কুকাৰত পাতি থোৱা দাইলখিনি নমাই নথলে গোটেই দাইলখিনি জ্বলাই কুকাৰটো বেচিনত পেলাই থলে এতিয়া ডিউটিলৈ যাওঁতে কি খাই যাব তোমাৰ মুণ্ডাটো গম পালা তোমাৰ মুণ্ডাটো আপোনাৰ সেই লাও খোলাটো চুলি নাইকিয়া লাও খোলাটো গম পালে মোৰ পেট ভৰিলে পেট নভৰকে আছে নি উঠনিৰ পৰা তোমাৰ গান শুনিলো তোমাৰ গালি শুনিলো এতিয়া পেট ভৰিলে আৰু মই বেলেগকে খাব নালাগে নহয় তোমাৰ নিচিনা মাইকী শত জনমত নাপাওঁ গম পাইছা কথা ক'ব লাগিছে হওক দিয়া মোৰ কালি গোখানীজনী মই এতিয়া ডিউটিলৈ যাওঁ আৰু তুমি সেই এৰাল চিগা গৰুজনীৰ নিচিনা য'তে ত'তে গৈ হেম্বেলিয়াই ফুৰিব নালাগে আৰু মহিলা সমিতিৰ মিটিং মাৰি কাৰ মতাই কি কৰিলে আজি মোৰ মতাই দাইল জ্বলালে সেই কুকাৰ গৈ বেচিনত পেলাই থলে সেইবোৰ খবৰ কাকো নিদিলেও হ'ব মোৰ দেহীজনী থৈছো আৰু এতিয়া তুমি মানে মোক কি কৰিবা মোৰ গোখানী দেৱী দুৰ্গাৱতী পাৰ্বতী দাইল জ্বলালে যে লাজ পাইছে মানে কত মই মহিলা সমিতি গোটাই পিনে হেম্বেলিয়াই থকা দেখিলে কথা কৈছে নিজে ৰগৰ তুলি কথা খাই নিজৰ পেটত নাথাকিব নিজে লগৰবিলাকৰ আগত কৈ ফুৰিবগে দাঁত চেলাই মোক ক'বলৈ আহিছে নুলিয়াও দিয়ক আপোনাৰ কথা ধন্য আপুনি আমাৰ অসমৰ শিল্পী সমাজৰ নিচিনা আপুনি যাতে নিজৰ স্থিতি নহলাই সেই স্থিতিতে অটল থাকিব আৰু যি খাৰ এতিয়া মহান বাক্য ক'লে সেই খাৰ যাতে আপুনি আখৰে আখৰে পালন কৰিব বুলি আশা ৰাখিলো মোৰ মাতা